ৰাস্তাটো দুৰ্নীতিটো আমি সম্পূৰ্ণভাৱে একদম অনিয়ম বুলি ভাবিছোঁ। কাৰণ আজি আমাৰ আজুককা দিনৰ পৰা এনেকৈ ব্লেক টপিং বুলিবলৈ জিন্দগীত আমাৰ ইয়ালৈ অহা নাছিল। আমি বহুদিনৰ মূৰত ব্লেক টপিং পাইছোঁ বুলি আমি বহুতেই সুখী হৈছিলোঁ আমাৰ ভীমপৰা ৰাইজে। গতিকে তেনেকৈ সুখী হোৱাৰ অৱস্থাতে আমি যেতিয়া তেখেতলোকে বনাবলৈ আহে, মহৰীকেইটাক যদি আমি কেইটা কওঁ যে আমিও বেলেগ জেগাত হাজিৰা কৰি কাম কৰি পাইছোঁ ব্লেক টপিং, কিন্তু তাত ভালকৈ আমি মাটিটো চফা কৰিব লাগে বুলি ক'লে মহৰীকেইটাই কি বুলি কয়, আপোনালোকে কি জানে, আমাৰ ওপৰত কি জানে, তেনেকুৱা কিছুমান মন্তব্য দি যোৱাকালি সম্পূৰ্ণভাৱে প্ৰায় ইয়াত 1 কিলোমিটাৰমান দৈৰ্ঘ্যৰ ইহঁতে ৰাস্তা বনাবলৈ আৰম্ভ কৰিলে। তাৰপিছত আমি ৰাতিপুৱা ওলাই আহি চাওঁ মানে এই সৰু কণমানি ল'ৰা এটাও চপৰাচে উঠাব পাৰিম। এতিয়া আপোনালোকে কি বিচাৰে ৰাস্তাটো? এতিয়া আমি সম্পূৰ্ণ চৰকাৰক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, চৰকাৰীভাৱে আমাক তদন্ত কৰি ভালকৈ এই ৰাস্তা আকৌ পুনৰ জীৱিত কৰা নিৰ্মাণ কৰিব বুলি মই যিহেতু গ্ৰাম উন্নয়ন মন্ত্ৰীগৰাকী আমাৰ সমষ্টি, তেখেতক কি জনাব? আমি গ্ৰাম উন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে ছাৰক আমি এনেকৈ আমন্ত্ৰণ জনাইছোঁ যে বহুদিনৰ মূৰত আৰু আটাইতকৈ অসমৰ ভিতৰত আটাইতকৈ দীঘল ৰাস্তা এইটোৱে আছে। তেখেতেই কৈছিল, নিজে তেখেতে কৈছিল যে আটাইতকৈ অসমৰ ভিতৰত আটাইতকৈ দীঘল ৰাস্তাটো হ'ল টেকেৰাগুৰিৰ পৰা আপোনাৰ গুণাসুতিলৈকে 28 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা আছিল। এই ৰাস্তাৰ ভিতৰতে যেতিয়া এনেকুৱা ধৰণৰ অনিয়ম চলিছে, গতিকে বহুদিনৰ মূৰত আমি বেলেগ টপিং পাইছিলোঁ। তাকে মাননীয় মন্ত্ৰীদেৱে আমাৰ নিজৰ সমষ্টিৰ মন্ত্ৰীজনে আমাক সম্পূৰ্ণভাৱে তৎকালীনভাৱে ব্যৱস্থা কৰি আকৌ পুনৰ ভালকৈ সিঁচিবলৈ আমি শিৱম কোম্পানীৰ ওপৰত বহুবাৰ আমি অনুৰোধ জনাইছোঁ। যোৱাকালি আমি 3 দিনৰ আগত এই শিৱ মন্দিৰৰ পৰা আৰম্ভ হৈছিল, তেতিয়া আমি তেওঁলোকক আমি প্ৰতিবাদ কৰি বন্ধ কৰিছোঁ। তেওঁলোকৰ মানে কি, তেওঁলোকৰ ইয়াত ব্ৰাছ মৰা নাই, সামান্য এটা ট্ৰেক্টৰ এখন গৈ ওপৰেদি মহাৰিছে, তাৰ ওপৰত ঢালি গৈছে। সেইকাৰণে সমগ্ৰ আমি কৰকণীবাসী আমি প্ৰতিবাদ কৰিছোঁ। আৰু বৰ্তমান আমাৰ দক্ষকানা মন্ত্ৰী নৱকুমাৰ দলে ছাৰক আমি অনুৰোধ কৰিছোঁ, আমাৰ ৰাইজৰ কিছুমান প্ৰতিবাদটো পুনৰ শিৱম কোম্পানী আপুনি হেঁচা প্ৰয়োগ কৰি পুনৰবাৰ কামটো সুচাৰুৰূপে কৰিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ।